বা কি টোপনি মাৰি আছে। ঐ উঠ উঠ, যাব লাগে জলদি জলদি উঠ, বল। শুনা পাইছা না তহঁতে? বৰষুণৰ বতৰ, কি কৰিম লগতে লকডাউন থচোন, লগতে লকডাউন। যোৱা মামা ফুৰি আহো। এই ক'ত যাবি ফুৰিব এই বৰষুণ বতৰত? মামা যোৱা না ইমান একদম বৰিং লাগি আছে। যা তেতিয়াহ'লে সোনকালে ৰেডি হবি। ফাইনেলি উই আৰ আউট আৰু বৰষুণ কমিছে, বতৰ বহুত ধুনীয়া হৈ আহিছে। বাথৰুমটো বৰ ধুনীয়া লাগিছে ন? সঁচাকৈ ধুনীয়া লাগিছে। গুড মৰ্ণিং মামা গুড মৰ্ণিং। সন্ধিয়া সোনকালে ঘূৰি আহিব লাগিব ন? সন্ধিয়া সোনকালে ঘূৰি আহিব লাগিব 4টা বজাৰ আগত। আমি সোনকালে ঘূৰি আহিম। গুড মৰ্ণিং। একদম বন্ধ। চাহ, ভুজিয়া, চিংৰা আছিলে, মই খাই দিলোঁ। মামী আৰু মাহীয়ে বা পুৰা খাইছে। বহুদিনৰ মূৰত লকডাউনৰ কাৰণে আহিব পৰা নাছিলোঁ, ক'তো ঘূৰিব পৰা নাছিলোঁ। তো আজি ভণ্টিৰ ঘৰত আহিছোঁ এসাঁজ খাম বুলি। তো ভিডিঅ'টো চাই থাকক। কি আয়োজন কৰিছে, লগতে কি হৈ আছে, কি চলি আছে, বাচ্চাবিলাক কিমান উৎপাত কৰি আছে, চব চাব। এইফালে দালি বহাই দিছে আৰু দালি ইজ বইলিং। আৰু ইফালে মাহীয়ে কবি কাটি আছে আৰু কিবা কিবি মিক্স দিব নেকি নাজানো, চাই থাককচোন। ৰঙালাও মাই ফেভৰেট। তাইক ৰঙালাওৰ খেতি থকা মানুহজনৰ লগতে বিয়া দিব লাগিব। কি যে কোৱা। আপোনাৰ ঘৰ এনে ক'ত বাৰু? এনে আপোনাৰ ঘৰ ক'ত বাৰু? মোৰ ঘৰ এতিয়া মই ৰিচিভ কৰিব পৰা নাই। কাটাকাটিটো হৈয়ে থাকিব, কিন্তু তাৰ আগত এতিয়া চাব দেই, বাঘৰ লেংগুৰ ধৰা চলি এটাক দেখাওঁ। কম হতাশৰ নহয়, এইটো চুমি। মনততো বহুত কিবা কিবি কৌ লাগি আছে, কিন্তু কেমেৰাটো আছে ন। চিজ কিউটি পাই অকলে অকলে খেলি আছে। ৱাহ ৱাহ ৱাহ, কি আলোচনা চলিছে। মাছৰ তৰকাৰী ইজ ইন দ্য প্ৰচেছ। দিলে পানী ঢালি। এতিয়া আৰু বেছি টাইম নালাগে হ'ব। গাহৰি কোনে কোনে খাই বাৰু কমেণ্টত জনাই দিব। আমিতো পাৰিলে 1 পোৱামান মাৰিয়ে দিওঁ আৰু। এইটো এনেহে কৈছে 1 পোৱা বুলি, পাৰিলে আৰু 1-1.5 কেজিয়ে মাৰি দিব। ৱেল আজি গাহৰি বনোৱা ৰেচিপিটো অলপ বেলেগ আছে। আহকচোন চাওঁ কি বেলেগ বেলেগ টাইপৰ ৰেচিপি ৰাখিছে। এয়া মাংস, তাৰপাছত কিবা আছে। কোমৰা। এইটো একচুৱেলি আচ্ছা, ফাৰ্ষ্ট টাইম খাম কোমৰাৰ লগত মাংস। গাহৰিৰ লগত কোমৰা কেনেকৈ বা লাগিব। হোপ চ' টেষ্টি লাগিব। লেটছ ট্ৰাই ইট। এইফালে মাছৰ চব্জিও হওঁ অৱস্থাত, আৰু মাহীয়ে দিছে হালধি, নিমখ চব। দেখি পেলাই ভালেই লাগি আছে, খাওঁ লাগি আছে, কিন্তু কেঁচা আছে ন, খাব নোৱাৰোঁ এতিয়া। আৰু এই মছলাখিনি চব্জিত দি দিব। লাভলি হৈ গয়া চাই চবে ইমান মনোযোগ দি চাই আছে। আহক মই আপোনালোকক অকণমান দেখুৱাই দিওঁ। তাই এই লাভলি হৈ গয়া চাই আছে, এইটো ডান্সটো চাই আছে তাই। বাপৰে ইমান মনোযোগ।
প্ৰিন্স দাস প্ৰিন্স দাস কৰা না কৰা না কৰা শান্তশিষ্ট হৈ কিয় বহি আছে কিবা এটা কওক ৰিয়েকশ্যন চাওক একো নকয় ইমান কাম কৰিছানে বাহ এইটো ভাত ৰেডি হোৱাৰ ছিগনেল এতিয়া খাব লাগে আৰু বহুত ভোক লাগি আছে মায়ে হেলে এয়া মে যাব আপোনালোকে চাই থাকক আমি খাই থাকোঁ গাহৰি মাংসৰ জুতি লওঁ ৱাহ জানিছচোন আমাৰ মামীক চাওক ক'ত বা চাই আছে তাইয়ে জানে সেই এই হ'ব হ'ব বেছি হৈছে দে অকণমান বাবু কি লাগে পাপৰ অহ মতিৰ হাঁহি বঢ়িয়া লাগিলে খাই ইহঁতে মানে ইমানে খালে আজি গাহৰি মাংস কোমোৰাৰে আৰু মাছৰ জোল খাই লৈ মানে একদম ফ্লেট আৰু বিচনাত উঠিবই নোৱাৰে ইহঁতে এতিয়া যাবও দেৰি হৈ আছে যাব লাগে সোনকালে ইহঁতে মানে নাই একো খবৰে নাই ঐ তই ইমানে খাইছনে উঠ যাবি নে নোযোৱা ঘৰলৈ যাওঁ মানে উঠ আকৌ অঁ ঠিকে আছে একদম বঢ়িয়া বা মামী ৰেডি নেকি হা কিমান হাঁহিবি হা হা পিন পিন চবে আহি আছে লগতে মামী পিছে পিছে চবি মামা তাৰপাছত আহি গ'লো এইটো মই কি কৈ আছা ইহঁতক ক বাই বাই অ'কে আমি ওলালো এতিয়া আমি গৈ আছো